তলত বহিছে তাকে দেখি আমার কইনাই ককাল ঘুরাই নাচিছে রামচন্দ্র আহিছে সভা তলত বহিছে তাকে দেখি কইনা ঘর তোলা হদ উঠিছে। প্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি তিনিচুকীয়া জিলাৰ এটা মানে অসমীয়া হিন্দু সমাজৰ বিবাহ এখনত মই উপস্থিত আছোঁ আৰু এই বিয়াখনৰ গোটেই ভিডিঅ' আপোনালোকে হয়তো দেখিব অলপ পিছত বহুত ভাল লাগিছে আৰু এনেকুৱা বিয়া মানে আগত তেনেকুৱা মানে অভিজ্ঞতা নাছিল আৰু যে হিন্দু মানে সমাজৰ এনেকুৱা বিয়া মই দেখিছোঁ, ভাল লাগিছে। বিয়াৰ এৰেঞ্জমেণ্ট চলি আছে। এয়া আপোনালোকে আমাৰ দেখেও এই ধুনীয়া চকী টকী বা এনেকুৱা খোৱাৰ যিটো এৰেঞ্জমেণ্ট ধুনীয়াকৈ চলি আছে। তলত বহিছে তাকে দেখি আমার কইনাই ককাল ঘুরাই নাচিছে রামচন্দ্র আহিছে সভা তলত বহিছে তাকে দেখি কইনা ঘর তোলা হদ উঠিছে। এতিয়া মই আপোনাৰ এটা সাক্ষাৎ ল'ম দেই। মানে এয়া মই চিনাকি কৰিছোঁ, মানে কইনাৰ মানে আইতা হয়। আজি আপোনাৰ নাতিনীৰ যিহেতু শুভ বিবাহ হয়নে, শুভ বিবাহত আপোনাৰ তাৰমানে কেনেকুৱা লাগিছে মানে মনটো মানে হয় নেকি? তথাপিও নাতিনীৰ বিয়া বা এটা শুভ দিন নহয় জানো? হয় হয়, ঠিকে আছে। আজি প্ৰথমে মই তিনিওজন আইতাকে মই প্ৰণাম কৰিছোঁ মোৰ ফালৰ পৰা দেই। আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। গতিকে ভালে ভালে ঈশ্বৰে ৰাখক চবকে। আৰু আপুনি কি ক'ব? আপুনি নাতিনীৰ এটা শুভ দিনত মানে আমাৰ ডাঙৰ নাতি হয় প্ৰথম নাতি বিয়া হৈছে, খুব ভাল লাগিছে আৰু ফূৰ্তি লাগিছে ন? আচ্ছা ঠিকে আছে। আমাৰ পৰিয়ালত প্ৰথম নাতি বিয়া। হয় হয়, আৰু আপুনি কি ক'ব? মই এইটো মোৰ দেউতাক মোৰ ভাগিন ডাঙৰ ভাগিন আচ্ছা তাৰ ছোৱালী আজি বিয়া খাবলৈ পাইছোঁ। বৰ সুখৰ ভাল। আজি এটা স্মৰণীয় দিন আপোনালোকৰ কাৰণে হয়নে? যিয়ে নহওক বাৰু, ময়ো মানে আপোনালোক তিনিওজনকে আশীৰ্বাদ দিছোঁ, দৰা কন্যাকো আশীৰ্বাদ দিছোঁ, মানে যাতে তেওঁলোকৰো মানে দাম্পত্য বা সাংসাৰিক জীৱন সুখী হয়। ঠিক আছে, আমি পুনৰ মই আপোনালোকক কৰিছোঁ আৰু শ্ৰদ্ধাৰে আজিৰ পৰা বিদায় দিছোঁ আৰু সুস্বাস্থ্য কামনা কৰিছোঁ দেই। ঠিক আছে। ফটো মাৰি চব কেনেকুৱা আজি ভাল লাগিছে? কিহে আছা তুমি? মই যে চিনাকি কৰি দিছোঁ এয়া কইনাৰ আমাৰ হয়। কি ক'ব? আজি এটা পবিত্ৰ দিন হয়নে? কইনাজনী সাক্ষাৎকাৰ লৈছে মানে আজি আপোনাৰ এটা শুভ দিনত উপস্থিত হৈছে। আপোনাৰ মনটো কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আচ্ছা, যিয়ে নহয় আপোনাকো আশীৰ্বাদ দিওঁ, চবকে আশীৰ্বাদ দিছোঁ। ঠিক আছে বাৰু। ভুলুকা বাহৰ লেকেছি বেছিকৈ মুখ নচলাবা পেলাবা পেকে ঠেকেছি ভুলুকা বাহৰ লেকেছি বেছিকৈ মুখ নচলাবা পেলাবা পেকে ঠেকেছি। টাইম নহ'ব, পিছত ভিডিঅ' পাই যাব, টেনশ্যন ল'ব নালাগে। কি আছে, কাইলৈ আৰু মানে ভিডিঅ' মই আপোনালোকক দেখুৱাম আৰু পিছত মই আপোনালোকক দেখুৱাম, ৱেইটিং কৰি থাকিব খালি। বাছ আজিলৈ ইমানে। ধন্যবাদ।